বহুত পঢ়িছে আপোনালোকে চকুতে দেখা পাইছে বহুতে পঢ়িছে বহুত ফেমাছো হৈ গ'ল চাগে 90 ছাবস্ক্ৰাইবাৰ্ছ পাই কিনে তো আপোনালোকক থেংক ইউ বুলিও কওঁ দিয়কচোন থেংক ইউ পিছে এতিয়া আপোনালোকৰ প্ৰিয়জনীৰ কালি এক্সাম আছে নহয় অনলাইন এক্সাম তো আপোনালোকে জানে অনলাইন এক্সাম কি হয় এইটোতো এক্সাম বুলি ক'বই নোৱাৰি দিয়কচোন তো আপোনালোক আহক সুধো আহক অলপ এটা ইণ্টাৰভিউ লৈ লওঁ কিবা কৰি আছে আপোনালোকৰ মাৰ্টিনাছ চৌধুৰীজনে অ'কে আহক পিছে আপোনাৰ প্ৰস্তুতি কেনেকুৱা চলি আছে পিছে কিমান ঘণ্টা পঢ়িছে এবাৰ কৈ দিয়কচোন দৰ্শকসকলক 1 ঘণ্টা পঢ়া নাই 1 ঘণ্টা পঢ়াই নাই গাইজ মই মানে অলপ আগতে যদি মৃগেন্তা ব্লগটো চাই আছে তেতিয়া গম পাবি তোৰ লগত মই মানে ডিছকাছ কৰি আছিলোঁ কুৱেশ্যন জাষ্ট সেই আকৌ পঢ়াই নাই দিনটো পাতি টানি আছোঁ লাষ্ট আপোনালোক পিছে এতিয়া গম পাইছে তাই কিমান পঢ়িছে তুমি পিছে 1 ছেকেণ্ড পঢ়িছা বুলি ক'ব পাৰানে মই হেনো ভাবিছিলোঁ কি 1 ছেকেণ্ডৰ পঢ়া নাই যদি কালি কি এক্সাম দিব আৰু কুৱেশ্যনবিলাক চাই কিনে মাথা ঘূৰি পৰি থাকিব ন পিছে পঢ়িছে দিয়কচোন ভগৱানৰ আশাৰ কৃপাতে আৰু এক্সামটো পাছ হৈ গ'লে হয় আৰু এতিয়া আপোনালোক আহকচোন আপুনি অলপ কিতাপখন মেলি দিব পাৰিব নেকি আমি অলপ চাওঁ মানে আপোনাৰ কিতাপখনৰ হালত কেনেকুৱা হৈ আছে যিহেতু মেৰুৱাই কিনে অৱস্থাই নোহোৱা কৰি থৈ দিছে যে আপোনালোকে দেখিছে এইবিলাক কি কৰিছে তুমি কৰিছা কি এইবিলাক এইখিনি একচুৱেলি গাইজ মানে এক্সাম অপেন বুক এক্সামিনেশ্যনটো গতিকে কুৱেশ্যনৰ এনচাৰবিলাক বিচাৰি নাপাম ন কিতাপে সেইকাৰণে এনেকৈ মটকাই থৈছোঁ তো দেখিছে এইবিলাক হ'ল এইবিলাক তৰিকা জানিলে অনলাইন এক্সামত পাছ কৰিব পাৰি তো আপোনালোকক যদি তৰিকাবিলাক জানিব আছে এই ভিডিঅ'টো সম্পূৰ্ণ দেখি থাকক কাৰণ এই তৰিকাবিলাক আপোনালোকে গম পাব গম পাইছেনে আৰু গম পোৱা নাই যদি তো চাই থাকক মই যিহেতু কৈছোঁৱে তো স্কিপ নামাৰিব দেই নহ'লে অলপ মিছ কৰিবও পাৰে দিয়ক মানে এতিয়া নিউ কুৱেশ্যনৰ কাৰণে যাওঁ তো আজি আপুনি কি কৰিলে দিনটোত মোবাইলটো চলালে নে পঢ়িও আছিলে মই আজি দিনটো মোবাইল চলাইছোঁ পঢ়ি আছোঁ পিছে আপুনি কিমানটা চেপ্টাৰ বা কিমানটা লাইন পঢ়া হ'ল আপোনাৰ আপুনি গম পাইছে এতিয়া অনলাইন এক্সাম যোনবিলাকে দিয়ে সিহঁতে কিমান পঢ়ে এইবিলাক এনেকুৱা হয় কিনে এতিয়া এই এক্সামবিলাকত 95 মাৰ্কছ পাইছে মই এতিয়া ধৰিবই পৰা নাই এইবিলাক কেনেকৈ হ'ল অ'কে এইটো আৰু পিছত চাই ল'ম আৰু তো আপুনি এইবিলাক কি মূৰ্তি ধৰি আছে এই ইয়াতে বিছনাখনত কি কৰি আছে আপোনাৰ মানে চকী আৰু টেবুলখন নাই নেকি এতিয়া পিছে মানে ৰাতি পঢ়ি আছে নে দিনত পঢ়ি আছে না গধূলি পঢ়ি আছে আপুনি গাইজ আপুনি দেখিছে নপঢ়িলেও এনেকৈ কিতাপখন লৈ থাকিব লাগে চববিলাক মাথাৰ ওপৰত আহি যায় এনেকৈ সদায় লৈ থাকিব দেই কিতাপখন কেতিয়াবা পঢ়াতে যাব আপুনি গম পাইছে এনেকৈ কৰিলে কিতাপবিলাকৰ চব বস্তু মাথাত সোমাই যায় আৰু 95% এনেকৈ লৈ আহে পৰীক্ষাত চবেই তো এইটো চাই থাকক সম্পূৰ্ণকৈ মোৰ মানে হিষ্ট্ৰীত আপোনাৰ মেজৰ আছে যিটো মই হিষ্ট্ৰী পঢ়ি আছোঁ আৰু কালি মোৰ ফাৰ্ষ্ট পেপাৰ আছে তাৰমানে খালি ফাৰ্ষ্ট পেপাৰ আছে ছেকেণ্ড পেপাৰ থাৰ্ড পেপাৰো থাকে যে এইটো মই নাজানো দিয়কচোন কিহৰ মই ষ্টেবাৰ ষ্টুডেণ্ট নহয় যিহেতু তো তাই যিহেতু কিবা ৱৰ্ড এটা ক'ব পাৰিব নেকি কিবা কিতাপৰ কিবা ৱৰ্ড কিবা চেপ্টাৰ এটাৰ ৱৰ্ড মনত আছেনে আপোনাৰ নে ৱৰ্ডবিলাকো মনত নাই কালি চাই লিখিব গোটেই আছে মনত ক'ব কোৱা বেদিক পিৰিয়ড তাৰপিছত আছিল বেদিক পিৰিয়ড ঋগ্বেদ সামবেদ যজুৰ্বেদ অথৰ্বেদ পুৰাণ উপনিষদ বহুত মনত আছে তো আপোনালোকে দেখিছে বহুত মনত আছে তো পিছে কালি দেখা যাব আপোনালোকক আমি ৰিজাল্টৰটো কথাও ক'ম ফেইল কৰিলে আৰু নাজানো দিয়কচোন ফেইল কৰিলে बनता है रुको এইটো হ'ল 50-50 বিস্কুট আপোনালোকক মানে আমি ইয়াতে মানে পইচা দিয়া নহয় দিয়কচোন তো 50-50 বিস্কুট দিয়াই হ'ল আৰু 50-50 কুৱেশ্যনছে সুধিছোঁ দিয়কচোন তো আপোনালোকে কমেণ্ট কৰিব আপোনালোকে চাই কিনে কেনেকুৱা আৰু আজিকালিতো ইনষ্টাগ্ৰামত ৰিলছবিলাক আহিছে ৰিলছবিলাক চাই থকা ৰাতিৰ মাজতে ডেন্স কৰি লওঁ চোৱা ইণ্টাৰভিউৰ মাজতে ৰিলছ আহি গ'ল মই কৈছিলোঁ চ' গাইজ আপুনি চাৰৰ মন আছে যদি চাব চ' গাইজ আপুনি যোনবিলাক দেখি আছিলে এতিয়ালৈকে তো ইণ্টাৰভিউৱাৰজনে ময়ে হয় যোনটো আপোনালোকে জানি চাগে নহ'লে বা নাজানিবও পাৰে আৰু এইজনী হয় আমি যাক ইণ্টাৰভিউ লৈছোঁ আপুনি দেখাই পাইছে তাইৰ মূৰ্তিবিলাক কি হয় আৰু আমি আৰু কি ক'ম অনলাইন এক্সাম দিব পাইছে ন অফলাইন হ'লে এতিয়া মৰি থাকিলে হয় এতিয়ালৈকে তো মোক চাই কিনে আনলাইক নামাৰিব দেই মই ইমানো ধুনীয়া নহয় আৰু মইতো নিজে ধুনীয়া বুলিয়ে ভাবোঁ আৰু বেলেগে কি ভাবে আৰু সেয়ে আৰু তো আপোনালোকে এবাৰ লাইকটো মাৰি দিব আৰু এইজনী ছোৱালীৰো আছে এটা ধুনীয়া ইউটিউব চেনেল যিটো তাই কৰে ব্লগ গতিকে মই ইয়াৰ ডেছক্ৰিপশ্যনত লগাই দিম ইয়াৰ ব্লগৰ লিংকটো লগাই দিম গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তাই বহুত ধুনীয়া ব্লগ বনায় গতিকে
Guys, please ছাবস্ক্ৰাইব মাৰি চাব আৰু ভিডিঅ'জ যাতে ব্লগ বা ভিডিঅ' যদি ভাল পায় আৰু লাইক এটা মাৰি দিব কিনে বা ভিডিঅ'বিলাক চাই লওক কেনেকুৱা লাগে যদি ভাল লাগে ছাবস্ক্ৰাইব মাৰি ল'ব যদি ভাল নালাগে ছাবস্ক্ৰাইব নামাৰিব আৰু যদি ভাল লাগে ন'টিফিকেশ্যন বেল অন কৰি দিব আৰু বেলেগক শ্বেয়াৰ কৰিব যাতে বেলেগবিলাকেও দেখা পায় চ' গাইজ বাই বাই Hey guys, so guys, এতিয়াতো মোৰ এক্সাম আৰম্ভ হ'ব মোটামুটি আপোনাৰ 2টা বাজিবই so guys মই এক্সাম দিম এতিয়া গতিকে guys bye bye গাইজ আপোনালোকে দেখি আছে ইয়াতে পৰীক্ষা দি আছে অনলাইন এক্সাম দেখিছে এইবিলাক মোবাইল হয় এইবিলাকত এনচাৰ চাই আছে ফাইনেলি মোৰ পৰীক্ষা খতম আৰু চবতকৈ ডাঙৰ কথা মই লাষ্টৰ পৰীক্ষাটোৰ যিটো ক্লিপটো এইটো মই মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ কথাটো হৈছে মই পৰীক্ষা লিখাত ইমানেই বিজি হৈ থাকিলোঁ মই ভিডিঅ' বনাব সেইকাৰণে নোৱাৰিলোঁ চ' গাইজ একচুৱেলি পৰীক্ষাত আপোনালোকে গমেই পাইছে মই কেনেকৈ দিছোঁ এইটো অনলাইন এক্সাম আছিল অনলাইন মানে আপোনালোকৰ অপেন বুক এক্সামিনেশ্যন আছিল বেছি একো নহয় মানে মোৰ এক্সামটো মেজৰকেইখন ভালেই গ'ল বাট পলিটিকেল এক্সামখন আৰু ইংলিছ কমিউনিকেশ্যনৰ এক্সামখন ইমান এটা ভাল যোৱা নাই তথাপিতো মই আপোনালোকক ক'ম মোৰ ৰিজাল্ট কেনেকুৱা হৈছে বাৰু আপোনালোকক জনাম চ' গাইজ মই এটা আমাৰ ভিডিঅ' দিয়াও নাই আৰু এই ভিডিঅ'টো মই শ্বুট বৰ্তমান এমাহৰ পৰা কৰিয়ে আছোঁ কাৰণ মাজত বন্ধ হৈছে কিবা কিবি গৈছে এইবিলাক গতিকে গাইজ মই ভাবোঁ কি আপোনালোকে এই ভিডিঅ'টো চাই কিনে ভাল পাইছে আৰু আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোক বহুত ছাপোৰ্ট কৰিব লগতে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু যোনে মোৰ ভিডিঅ'টো যোনে মোৰ চেনেলটো নতুনকৈ আহিছে আৰু যোনে মোৰ ভিডিঅ'টো চাইছে তেওঁলোকক মই ক'ম হাই 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 আই এম মাৰ্টিনা চৌধুৰী থেংক ইউ ছ' মাছ আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে লগতে ৱেলকাম টু মাই চেনেল আকৌ এবাৰ গতিকে গাইজ থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো একদম ইয়ালৈকে একদম মানে লাষ্টলৈকে চোৱাৰ কাৰণে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ আৰু আজি মই শ্বৰ্ট আউট নিদিওঁ নেক্সট ভিডিঅ'ৰ পৰা শ্বৰ্ট আউট দিম আৰু মই আপোনালোকে হয়তো এইটো মাহততো ভিডিঅ' নাপালে বাৰু এইটো মানে মাহত মোৰ পৰীক্ষা চলি আছে গতিকে ভিডিঅ' পোৱা নাছিল মেবি অহা মাহৰ পৰা ভিডিঅ' পাব আৰু মই দিবগৈ চেষ্টা কৰিম ভিডিঅ'বিলাক গতিকে গাইজ মই এইখিনিতে মোৰ আজি ব্লগটো খতম কৰিম গতিকে আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যোনে ছাবস্ক্ৰাইব কৰা নাই আৰু যোনে লাইক মাৰা নাই লাইকটো মাৰি দিব যোনে আনলাইক মাৰিব বিচাৰিছে তেওঁলোকে আনলাইকো মাৰিব নিজৰ ইচ্ছাৰ কথা গতিকে গাইজ বাই বাই লাইক মাৰা আনলাইক মাৰা কি মাৰিছে বাই বাই